নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। প্ৰদীপ শইকীয়া ব্লগ আহি আছে ডিমৌৰ পৰা। এয়া অনুপম দা ৰেডি। বৰ্তমান তেওঁ এতিয়া শ্বুট কৰাত ব্যস্ত ৰৈ আছে। আজি পূৰা ব্লেক, মোৰ ব্লেক পূৰা, আমাৰ ব্লেক চশমা আজি প্ৰেংক এটা কৰা হ'ব। অনুপম দা প্ৰেংক মানে চেষ্টা কৰিম আৰু কি হয়, লগত ল'ব এতিয়া কি হয়। চ' ভিডিঅ'টো চাই থাকক। এতিয়া আহিছে আমাৰ বিকাশ গগৈদা। আজি প্ৰথমবাৰ বোলে মোৰ ভিডিঅ'ত ওলাইছে। আজি ভাইল পিজিৰ লগত তেওঁ আছে শ্বুটিং এটা সৰু সুৰা, গতিকে ভিডিঅ'বোৰ চাব। আৰু আমি বৰ্তমান আম চাম লৈ লৈছোঁ পূৰা, এইবোৰ আম চাম লৈ লোৱা হৈছে ধুনীয়াকৈ। তাত কাটি মেলি খাম আৰু ভিডিঅ'টো চাই থাকক। ৰখি পমা দা অহাই নাই। এয়া অনুপম দাই ফোন কৰিছে। ক'ত আছে? আহক, নহ'লে আমি এই ঘামত কিনাই যাম এতিয়া। আহক। কামতকৈ বেয়া হৈ গৈছে। সেইফালে এটা বহি পিনি আমনি বহি নাই মানুহ প্ৰেংক কৰি কথা নিজে প্ৰেংক কৰি আছোঁ এতিয়ালৈকে। মানুহ আহিয়ে পাৰি নাই, প্ৰেংক ষ্টাৰ আমিয়ে প্ৰেংক কৰি আছোঁ ইয়াত। বিকাশ শুকাই গৈছে। গাড়ী চলাই আছে। এতিয়া উঠিলোঁ গাড়ীত। বিকাশ দা, অনুপম দা, এয়া প্ৰিন্স থাপা এইবাৰ তেওঁ বহি আছে। এয়া গৈ আছোঁ এতিয়া। ভিডিঅ'টো চাই থাকক। এয়া পৰমাদা এতিয়া বৰ্তমান গাড়ী চলাই আছে। পৰমাদা অকণমান এইপিনে চাই দিব মোৰ ভিডিঅ'ত। এয়া পৰমাদা আহিছে। এতিয়া অনুপম দাই ভিডিঅ'ত বনাব ব্যস্ত। ভিডিঅ'টো চাই থাকক। অনুপম দা এতিয়া বিজি কেঁচা পূৰা ফুল মুডত আছে। ছাৰ নামিব এতিয়া। ছাৰ নামিব বৰ্তমান। নাই ল, আপোনাৰ মুখত ভালেই আছে, ধুনীয়া লাগিছে। ছাৰ মানে ৰেডি হৈ গ'ল, পূৰা ৰেডি। বিকাশ দা চব ব্যস্ত এতিয়া। শ্বুটিং কৰিবলৈ আছোঁ এতিয়া, শ্বুটিং কৰি আছোঁ। ভিডিঅ'টো পাব নিশ্চয়। চ' ভিডিঅ'টো টেং কৰা হৈছে। পেং কৰি ওলাই আহিছোঁ। পেংটো চাব, ভাইল পিজি দিয়া হ'ব। যাওঁ বোলে ন, ছাৰ আহি আছে। হেল্ল' ক্লিয়াৰ কৰি আহি থাকোঁতে এতিয়া পেং আহি গ'ল। পমাৰা এতিয়া বহুত ভাগৰ লাগিছে। আমিও বহুত যথেষ্ট ভাগৰ লাগিছে। আমাৰ কেমেৰামেন দা বহুত ভাগৰ লাগিছে বোলে তেওঁ ভাগৰ। আমাৰ অলৰেডি শ্বুট কৰা হ'ল। ইয়াৰ পৰা লৈ মেলি শ্বুট কৰা হ'ল। তাৰ পৰা যাব ওলাইছোঁ। পমাৰা গাড়ী চলোৱা ব্যস্ত। আৰু বিশ্ব পৰিৱেশ দিৱস আজি। মোৰ মানে ভাত খাবলৈ গুচি গ'লোঁ মানে। তাৰপিছতে আপুনি মোক ভাত খাওঁতে দেৰি হ'ল যে অকণমান, সেইকাৰণে আহি পাওঁতে দেৰি হৈ গ'ল। যাব হ'লে নি আপোনাৰ? তাকে মানে মই আপোনাৰ ইউটিউবত ভিডিঅ' বনাওঁ, মানে ব্লগ এটা বনাব পাৰিম আপোনাৰ লগত? মোৰ মোবাইলটো ক'ত গ'ল? মোৰ মোবাইলটো দিয়াচোন। সকলোৱে প্ৰিন্সৰ ভিডিঅ' চাই থাকিব। প্ৰিন্সে ভাল ভিডিঅ' আপলোড কৰিব আপোনালোকৰ বাবে। তেওঁক ছাপোৰ্ট কৰক আৰু সকলো ভালে থাকক। আৰু মানে এতিয়া মই মানে এই বৰ্ষা বাক লগ পাব আহিলোঁ। তোমালোক ভাল অকণমান চাই দিয়কচোন। এতিয়া এইটো সময়ত তোমালোক ডিষ্টাৰ্ব মানে
अपने यूट्यूब चैनल से ये वो लिंक दे उन्होंने छवि मैं अपना वो नंबर डाला ओए बेटी এতিয়া খোৱাত ব্যস্ত খাইছে খক খক মানে খোৱা বোৱা হ'ল আৰু বৰমাদা যিহেতু ৰাস্তাত নোসোমা বুলি কৈছে একো ইয়াৰপৰা খাই লওক আৰু ধুমা ধুম বৰমাদা মই খাই লৈছোঁ মই নিজেও খাবলৈ পইচা নাই যে পূৰা দি লৈছোঁ পূৰা দি লৈছে কেকটো খাবই দিয়া মঙালি যায় বাৰু বৰষাৰণী বাক লগ পালে ন লগ পাই ভাল লাগিলে আপোনাৰ হাতখন চুলোঁ মই বাৰু আপুনি কি চুলে মনটো চুই দিলে নি মনটো চুই দিলে বিভিন্ন ধৰণৰ মাছেজ কৰা যাব বৰ্তমান আজি গ্ৰেণ্ড অপেনিং বৰ্তমান ভিডিঅ' পৰা ব্যস্ত মানুহ আপোনালোকে আহিব আমলাপতি লেডিছৰ পাৰ্লাৰ হয় এখন Good morning, Aura. Because I can know what can I was. Moza is enough. প্ৰথমবাৰ কাৰণে পমাদাৰ লগত এতিয়া মটা বিউটি পাৰ্লাৰৰ পাৰ্টি খালোঁ পমাদা এনেকৈ ভাল লাগিলে এনেকৈ যদি মানে অলপ মূৰত আহি থাকে সদায় ফ্ৰী দেখাই দিব পাৰিব আৰু কেতিয়াবা ছোৱালীজনী নম্বৰ পাই যাব পাৰে তেনেকৈ ছোৱালীজনী নম্বৰ পাই যাম বোলে সেইকাৰণে এয়া এতিয়া তেওঁ ড্ৰাইভাৰে হৈছে বৰ্তমান এতিয়া ড্ৰাইভাৰ এতিয়া কৰিব আমি এটা উঠিমগৈ বৰ্তমান বিজনেছ এতিয়া বিকাশ দা নাখাব আহিব বেয়া বস্তু নাখাওঁ দেই বৰ্তমান পমাদা ৰেডি হৈছে ইয়াৰ ধুনীয়াকৈ এতিয়া ৰেডি হৈছে ছোৱালী একদম ঘূৰি ঘূৰি খাইছে বাছৰ ছোৱালী ইমানেই মৰম পকতে বোলে সেইপিনে ঘূৰি এতিয়া নেক্সট হ'ব ন নেক্সট ব্লগটো কিবা ফকতীয়া পৰি গ'ল নেকি এতিয়া মানে ফকতীয়া পৰি ফকতীয়া বডিগাৰ্ড 1 ফকতীয়া বডিগাৰ্ড 2 এইপিনে মই পূৰা ব্যস্ত ভিডিঅ'বোৰ চাই থাকিব মানে পৰমাদা ধুতি পিন্ধি আছে গোটেই চাউডত একদম পূৰা হিৰ' লিখা লাগিছে বঢ়িয়া লাগিছে পকত লাগিছে দেই এই আশ্ৰমত গৈছিলোঁ যে এইখিনি ভিডিঅ'টো ডিলিট কৰি দিওঁ কোনটো আছে এই আশ্ৰমতে কেক কাটিছিলোঁ বেছি ছেকেণ্ড নাই ন চব কিমান ছেকেণ্ড আছে 1 মিনিট থৈ দিওঁ আপলোড হৈ গ'লে কি কৰিম মোৰ যে ফেচিলিটি এটা আছে কিবা কওকচোন আপুনি কিনো কিবা এটা কওক কিবা ক'লো কিবা বুলি মানে মোৰ যেতিয়া মানুহটোৱে মানে লয় নাই বাকীবোৰ ব্লাৰ হৈ যায় চাইডত ব্লাৰ হৈ গৈছে ফল মূল খাই আহিলোঁ এতিয়া পৰমাদা আমাক ফুচকা খুৱাব ক'ব মনা কি খুৱাব ফুচকা পইচা নিদিলে খুৱাম ফ্ৰীকৈ ডেঞ্জাৰ খুৱাম ফুচকা খাওঁ এইবাৰ ফুচকা খাব এতিয়া এতিয়া ভিডিঅ' বনোৱা কমপ্লিট হ'ল এতিয়া পৰমাদা আৰু অমিতা এতিয়া ফুচকা খোৱাত ব্যস্ত চেলেঞ্জ কৰিছে নি চেলেঞ্জ ৰাখিছে নাই ৰখোৱা কেইটা খাব পাৰিব আপুনি কেইটা খাব পাৰিব 1 মিনিটত কেইটা খাব পাৰিব পইচা নিদিওঁ খালি মই যিমান দিব খাই থাকিম মই 1 মিনিটত পাৰিম 85টা যদি তোমাৰ চেঞ্জ কৰিব পাৰে হা মই 85টা খাই দিম 85টা খাই দিব তেওঁ এতিয়া একদম পূৰা ফুচকা বিয়া ধুনীয়া ফুচকা ইয়াৰ ওচৰত আহিব খাবলৈ ফুচকা মজা এয়া শিৱসাগৰ ৰাতিৰ দৃশ্য
এতিয়া পেং চেং কৰি পিনি আদায় হ'ল কিবা এটা কৰি দিয়ক একদম প্ৰেংক কৰি শেষ হৈ গ'ল আৰু বহুত ভালকৈ তোমাকো থেংক ইউ বাকী এজনকেইজনকো থেংক ইউ মানে আজি দিনৰ দিনটো মানে আজি পুৰা লাগি আছে মোৰ লগত সকলোকে থেংক ইউ ছ' মাছ আৰু প্ৰেংকটো মজা হ'ব আপোনালোকে সকলোৱে চাব আৰু এওঁলোককো মানে যদি চাই আছে এনেও চাই আছে যিহেতু ছাবস্ক্ৰাইবটো কৰি দিয়ক এতিয়া ভাল লাগিব মানে এওঁলোকে বহুত কষ্ট কৰি আছে আজি দিনটো গোটেই দিনৰ দিনটো কষ্ট কৰি আছে আৰু ফ্ৰীতে খানাও খাই আহিলে আজি মজাকৈ ফ্ৰীতে ফুচকা খালোঁ চুচকা খালোঁ চব ফল মূল চল মূল চব খাইছোঁ আজি নমতা পাৰ্টি ইনভিটেশ্যনো লৈছোঁ খাইছোঁ মেলিছোঁ ভাল লাগিছে চ' এতিয়া আমি গৈ থাকোঁ লাহে লাহে ন অমিতা কৰ খাই আছোঁ সেয়া এইবোৰে মানুহ লগত থাকি দিনটো খাই পিনি এতিয়া খাই আছে নাপায় নহয় খাবলৈ কেলৈ খাইছে বহুত কম হৈ যায় কেমেৰা চেমেৰা লৈ পিনি ভৰিছে লেঙুৱাই গৈছেগৈ মানুহজনৰ অৱস্থা নাই এইকাৰণে এইবোৰ কয় বেষ্ট কেমেৰামেন ভিডিঅ'গ্ৰাফাৰ চব এইটো যে ভাল লাগিলে বেষ্ট অফ বাই বাই থেংক ইউ ছ' মাছ দেই ইমান সময় দিয়াৰ কাৰণে ধন্যবাদ আকৌ লগ পাম লগ পাম ভাল লাগিল লগ পাই আকৌ লগ পাম বাই বাই গুড নাইট গুড মৰ্ণিং